নমস্কাৰ, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ তিৰুভাৱ তিথি যিহেতু কলেজত পাতিছে আৰু আমি সাজি কাচি ধুনীয়াকৈ গৈ আছোঁ। আৰু এয়া মই ইমান ধুনীয়াকৈ সাজিছোঁ, মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি জনাই দিবা দেই। আৰু ফাইনেলি গাড়ীত বহি দিছোঁ। মোৰ লগত আজি মোৰ ভণ্টি আছে, বৰ্তা ছোৱালী। আমি এনেকৈ গৈয়ে আছোঁ, পামগৈ আৰু। তো আহি কলেজখন পাই গ'লোঁ, দেখিছেই নহয়, একদম চিধা গৈ ৰুমত বহি গৈছি গৰম। আৰু আমাৰ ইফালে ষ্টেজত প্ৰগ্ৰাম চলি আছে আৰু এইটো একদম পাগল লগৰ মানে ছোৱালীজনী মানে ইমানেই ধুনীয়া নাম গাইছে, সি মানে ফিদা হৈ গৈছে, একদম মাতটো শুনিলে একদম বাগৰি পৰিছে, দেখিছে নহয়। এয়া আৰু হ'ল ইমান নাই বাৰু, মানে আধা আধি বাহিৰত আছে, আধা আধি মানে বাটত আছে আৰু আমি ভিতৰত ইমানেই আছোঁ। ইফালে আছে বাৰু ভালকৈ দেখুৱাই নিদিলে, এইটো হৈছে একদম মাথা পাগলটো। আৰু এনেকৈ প্ৰগ্ৰাম চাইছা যিহেতু বহুত ভোক লাগি আছিলে, তো কলেজৰ কেণ্টিনত পেট পূজা কৰিবলৈ আমি 4টা আহি গ'লোঁ একদম মানে। তো এতিয়া খাই লওঁ। তো আজি মিনি ব্লগটো ইমানেই আছিল। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।